নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ঘৰতে গা ধোৱা চাবোন, এয়া নিমপাত দিয়া। এয়া মই নিমপাত লৈছোঁ, ধুনীয়াকৈ নিমপাতখিনি ধুই লৈছোঁ, আপোনালোকে দেখা পাইছে। আৰু এতিয়া মই পাতখিনি এনেকৈ ছিঙি লৈছোঁ। এয়া লৈছোঁ মই চব ভেজ, আৰু চব ভেজখিনি সৰু সৰুকৈ এয়া কাটি ল'ম। এই চব ভেজখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। এই চব ভেজখিনি মই মিছত অৰ্ডাৰ কৰিছিলোঁ। দেখিছে, একেবাৰে কোমল দেখিবলৈ, কাটিবলৈও বহুত ভাল লগা হয়। এয়া মই নিমপাতখিনি মিক্সিত গুড়ি কৰি ল'ম। পাতখিনি মই মিক্সিত দি লৈছোঁ, আৰু ইয়াতে দিম মই অলপমান পানী। আৰু এইখিনি যেতিয়া অকণমান কমি গৈছে, মিক্সিত অকণমান সময় মই মাৰি লৈছিলোঁ, তেতিয়া অলপ কমি গৈছে। আৰু এতিয়া ইয়াতে মই দি দিম এয়া এল'ভেৰা। এয়া মই এখন চুৰি লৈছোঁ, আৰু সেইখনেৰে এনেকৈ এল'ভেৰাখিনি দি দিছিলোঁ। আৰু এতিয়া চাওক, এইখিনি মই মিক্সিত মাৰি লৈছোঁ, আৰু এইখন পাতল কাপোৰ লৈ এনেকৈ মই ৰসখিনি উলিয়াই লৈছোঁ। আৰু এয়া দেখিছে, মই এটা চচপেনত চব ভেজখিনি দি লৈছোঁ, আৰু আনফালে গেছত মই অকণমান পানী গৰম হ'বলৈ দিছিলোঁ। আৰু এতিয়া মই এই নিমপাতৰ ৰসখিনিৰ লগত এয়া মই দিছোঁ 1 সোপা গ্লিচাৰিন। আৰু এতিয়া দেখিছে, এইখিনি মই উতলি থকা পানীত মিহলি হ'বলৈ দিছিলোঁ। আৰু এইখিনি যেতিয়া সম্পূৰ্ণকৈ গলি গৈছে, তেতিয়া মই ইয়াতে দি দিছোঁ নিমপাতৰ ৰসখিনি। আৰু এইখিনি কিছু সময় এনেকৈ লৰাই থাকিম। আপোনালোকে ঘৰতে এনেকৈ নিমপাতৰ গা ধোৱা চাবোন বনাব পাৰে। ইয়াত মই বেলেগ একো কেমিকেল ব্যৱহাৰ কৰা নাই। আপোনালোকে যেনেকৈ দেখিছে মই তেনেকৈ বনাইছোঁ। আৰু এয়া মই ঘৰত যি আছে সেয়াই লৈ লৈছোঁ। এয়া মই বাতি লৈছোঁ 2টা, আৰু এয়া আছিলে সৰু সৰু মৰচুৰৰ ডাব্বা, আৰু এইকেইটাত এনেকৈ মই দি দিছোঁ। অকণমান নাৰিকলৰ তেল লগাই লৈছোঁ, যাতে উলিয়াবলৈ সহজ হয়। আৰু এইখিনি ঠাণ্ডা হোৱাৰ পিছত এয়া আপোনালোকে দেখা পাব কি ধুনীয়া হৈছে। এইখিনি মই এতিয়া উলিয়াই ল'ম এখন প্লেটত। আৰু যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া দেখিছে কিমান ধুনীয়া হৈছে। পুনৰবাৰ লগ পাম অন্য এটি ভিডিঅ'ত, তেতিয়ালৈকে ভালে থাকক। ধন্যবাদ।